हेलो गाइस की खबर। तो गाइस आज आमी কথা পাতিম দৰং জিলাৰ কণমানি ইউটিউবাৰ সানিয়া আখতাৰৰ বিষয়ে। তো দৰং জিলাৰ কণমানি ইউটিউবাৰ সানিয়া আখতাৰে নিজৰ ইউটিউব ভিডিঅ' শ্বুটিং কৰিবলৈ গৈ থকা সময়ত এটি পথ দুৰ্ঘটনাত মৃত্যু সাৱটি ল'বলগীয়া হয়। তো সানিয়া আখতাৰৰ লগতে নিজৰ এটা গ্ৰুপ 8জনীয়া গ্ৰুপ লৈ নিজৰ ইউটিউব ভিডিঅ' শ্বুটিঙৰ কাৰণে গৈছিল ৰৌতালৈ। তো ৰৌতালৈ নিজৰ ইউটিউব ভিডিঅ' শ্বুটিং কৰিবলৈ গৈ থকা সময়ত এখন ট্ৰাকে খুন্দিয়াৰ ফলত তাত 8জন মানুহ আছিল, কিন্তু 8জনৰ 5জনে থিতাতে মৃত্যু হয়। তো সেই 5জনৰ ভিতৰত এজন সানিয়া আখতাৰা, আনজন সানিয়া আখতাৰাৰ মা মঞ্জু বেগম, ফৰিদুল ইছলাম, আব্দুল আৱাল আৰু ইব্ৰাহিম আলী, এই 5জনক থিতাতে মৃত্যু হয় আৰু বাকী 3জন বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তো গাইজ এইটো আমাৰ অসম ইউটিউব কমিউনিটিৰ কাৰণে এটা খুবেই দুখৰ খবৰ, কাৰণ এতিয়া বৰ্তমান আৰু এজন ইউটিউবাৰ আমাৰ মাজত নাই। তো এই সানিয়া আখতাৰে এটা গীত গাই খুবেই জনপ্ৰিয় হৈ পৰিছিল আৰু সেই গীতটো হৈছে মানিকে মিকে হিতে। তো তাৰে সৰু ভিডিঅ' ক্লিপ এটা আমি অলপ চাই লওঁ। दावत ना रुपए में क्या पतलना रुआना